আমি বিশ্বায়নৰ যুগৰ মাজত ডাঙৰ দীঘল হৈছোঁ যদিও সকলোকে আন্তৰিকতাৰে ভাল পোৱা প্ৰৱণতা আমাৰ যেন আজি নোহোৱা হৈ গৈছে। যদি থাকিলেহেঁতেন ইজনৰ মাজত সিজনৰ কটাকটি মৰামৰি বা দেশ ভাৱ নাথাকিলেহেঁতেন। সভাপতি মহাভাগাः আদৰণীয়াः নাম প্ৰেমীয়াः শ্ৰদ্ধেয়া বিশিষ্ট অতিথয়ः শ্ৰদ্ধেয়া অভিভাৱকাः শিক্ষকাः अद्य मुख्य आकर्षणं श्रीगोविंद स्वर्णपदकं लब्धमानः छात्रछात्रीवृन्दः सर्वेषां कृते अवनीयाति छत्रपक्षतः अस्माकं हार्दिकं स्वागतं ज्ञापयामः। वस्तुतः एष आध्यात्मिक परिवेशः अस्मिन् समये पालनाम महोत्सव कार्यसूची चलति अन्यस्मिन् समये संस्कृत भाषा प्रसार निमित्तकं कार्यसूची चलति। अतः एषा परिवेश दृष्ट्वा वयम आनंदम अनुभवामः। आमी सकलोके स्वागत सम्भाषण जनाइছোঁ। আউনীআটী সত্ৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰ পৰা পালনাম উৎসৱ উদযাপিত হৈ আহিছে। অৱশ্যে প্ৰথমতে মাহেকীয়া উৎসৱ আছিল। এই উৎসৱ পিছলৈ অৰ্থাৎ আউনীআটী সত্ৰৰ পঞ্চম সত্ৰাধিকাৰ হৰিদেৱ গোসাঁইছৰ দিনৰ পৰা এই বছৰেকীয়া উৎসৱলৈ ৰূপান্তৰিত হ'ল। আৰু এই উৎসৱটো আন উৎসৱত থকাৰ দৰে নিৰ্দিষ্ট কোনো তিথি নাই, এটা নিৰ্দিষ্ট দিন আছে, সেইটো হ'ল কাতি মাহৰ 25 তাৰিখ। আৰু সেই কাতি মাহৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈকে 5 দিনীয়া যি পালনাম অনুষ্ঠিত হয় ইয়াৰো তাৎপৰ্য আছে। আচলতে ইয়াক বগপঞ্চমী বুলি কোৱা হয় আৰু ভীষ্ম পঞ্চব্ৰত বুলি কোৱা হয়। ভীষ্মই যে 5 দিন ব্ৰত কৰিছিল, এই 5টা দিনেই হ'ল সেই ব্ৰতৰ মূল উৎসৱ। আৰু তেনে পবিত্ৰতাৰ কথা আগত ৰাখি আউনীআটী সত্ৰৰ কাতি মাহৰ এই 5টা দিন নিৰ্বাচন কৰি লৈছিল। আৰু তেতিয়াৰ পৰা এই উৎসৱ প্ৰচলিত হৈ আহিছে। এই উৎসৱত আমি দেখা পাইছোঁ যে বিভিন্ন প্ৰান্তৰ লোকসকলে ইয়াত যিদৰে আহি উপস্থিত হৈ নামৰ সেৱা লৈছে, এই সেৱাটোৰ অত্যন্ত গুৰুত্ব আছে আৰু মূল্য আছে। আমি এইটো কাৰণে এই কথাখিনি ব্যক্ত কৰিছোঁ। আজি আধুনিক পৰিৱেশৰ মাজত সকলোৰে ব্যস্ততা বাঢ়িলে, কৰ্মৰ তাগিদাও বাঢ়িলে, কিন্তু তাৰ মাজতো সকলো কাম বহুবন কাটি কৰি ৰাইজ, নামপ্ৰেমী ৰাইজ আউনীআটী সত্ৰৰে পালনামলৈ ঢপলি আহে। আৰু সেইটোৱে প্ৰমাণ কৰিছে যে এতিয়াও আমাৰ সমাজত আধ্যাত্মিক প্ৰেম কিমান দৃঢ় হৈ আছে। এই মুহূৰ্তত মাত্ৰ আমাৰ এটাই আহ্বান, ক্ষণিক সময়ৰ কাৰণে আধ্যাত্মিক প্ৰেমত বিলীন হৈ নামত সেৱা ল'লে, ইয়াৰ পৰা গৈয়ে যদি নামৰ তত্ত্ব পাহৰি গ'ল, তেতিয়াহ'লে এই সেৱাটোৰ মূল্য কমি যাব। বাস্তৱ জীৱনত এই তত্ত্বৰ মুহূৰ্মুহু প্ৰতিফলন ঘটে। তাৰ কাৰণে যদি সকলোৱে সদা সতৰ্ক হয়, দেখিব আপোনালোকে আপোনালোকৰ সমাজৰ সন্মুখত থকা ব্যভিচাৰী দৈত্যটো, অপৰাধ প্ৰৱণতাৰ হাতোৰাটো আঁতৰি গৈছে। আৰু আমি সকলোৱেই সেইটোকে বিচাৰোঁ। আৰু সেই ক'বই লাগিব
নময়তিতি নাম, যাক দেহ প্ৰাণ মনেৰে নমন কৰা হয়, নমস্কাৰ কৰা হয়, সেই নাম। আৰু যি শব্দ ব্ৰহ্মৰ ওচৰত মানুহৰ মন প্ৰাণ নমনীয় হৈ পৰে, আমি আকৌ কৈছোঁ, সেই নাম। না শব্দই নাদ ব্ৰহ্ম বুজায়, আ শব্দই আসক্তিক বুজায়, ম শব্দই মজি থকাক বুজায়। যি নাদ ব্ৰহ্মক সন্মুখত লৈ আসক্তিৰে নিৰৱচ্ছিন্নভাৱে মজি থাকিব পাৰে, সেয়ে নাম। পালনাম সৰ্বোৎকৃষ্ট নাম। এই পালনামৰ তাৎপৰ্য আলোচনা কৰিলে ইয়াক কিয় সৰ্বোৎকৃষ্ট বুলি কোৱা হৈছে আপুনি অনুভৱ কৰিব পাৰিব। নৱধা ভক্তিৰ মাধ্যমেৰে আমি ভগৱন্তক যোজনা কৰোঁ। তাৰপিছত তিনিটা ভক্তি, মূল ভক্তি: কীৰ্তন, স্মৰণ আৰু শ্ৰৱণ। পালনাম এই মুখ্য তিনি ভক্তিৰ সমাহাৰ, অৰ্থাৎ এফালে কীৰ্তন কৰে, আনফালে শ্ৰৱণ কৰে, আকৌ জ্যোতি পেলাই পেলাই যে নাম গায় তাৰ মাজতে স্মৰণ ভক্তিৰ উদয় হয়। অৰ্থাৎ সেই জ্যোতি পেলাই পেলাই নাম গোৱাৰ সময়ত কাৰ নাম গাইছিল, সেই নাম কি, সেই নামৰ বৰণ কি, সেই নামৰ গুণ কি, এই কথাখিনি উপলব্ধি কৰিবৰ কাৰণেহে আচলতে সেই সময়কণ বাছি লোৱা হৈছে। আৰু এই তিনি ভক্তিৰ সমাহাৰ পালনাম, আৰু সেইকাৰণে পালনামক সৰ্বোৎকৃষ্ট নাম বুলি উল্লেখ কৰা হৈছে। এই নাম উৎসৱৰ লগত সংগতি ৰক্ষা কৰি আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আজি কিছু বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি সংস্কৃতত সৰ্বোচ্চ নম্বৰ পায়, তেওঁলোকক আমি সন্মান জনাবৰ কাৰণে 2005 চনৰ পৰা এই পৰিৱেশ সৃষ্টি কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰতেই আমি বিভিন্নজনক সংস্কৃতৰ সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীক আমি অভিবাদন জনাইছোঁ, সন্মান জনাইছোঁ। সকলোৱে শুনি সুখী হ'ব। আমি 10জন পৰ্যন্ত সংস্কৃতৰ সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীক এই অনুষ্ঠানতে আমি ইয়াত সন্মান প্ৰদৰ্শন কৰিছোঁ, স্বৰ্ণ পদক প্ৰদান কৰিছোঁ। এবাৰ 4গৰাকীয়ে পাইছে, আমি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ তেওঁলোকক দেখি। আমি আজি সেইকাৰণে তেওঁলোকক স্বৰ্ণ পদক প্ৰদান কৰিবৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সঁচা এই কথা ক'বই লাগিব, কেউৰান বিভূষন্তি পুৰুষম হাৰান সঞ্জুজ্জলা ন স্নানম ন বিলেপনম ন অলংকৃতম ন কুসুমম মূৰ্ধজা বাণ্যিক সমনম কৰোতি পুৰুষম যা সংস্কৃত ধাৰ্যতে। অৰ্থাৎ ভালকৈ চুলিখিনি খনিয়ালেই মানুহ সুন্দৰ হ'ব নোৱাৰে, ধুনীয়া কুসুম গ্ৰহণ কৰিলেই মানুহ সুন্দৰ হ'ব নোৱাৰে, অলংকাৰ পিন্ধিলেই মানুহ সুন্দৰ হ'ব নোৱাৰে, প্ৰসাধন সামগ্ৰী সানিলেই মানুহ সুন্দৰ হ'ব নোৱাৰে। বাণ্যিক সমলম কৰোতি পুৰুষম যা সংস্কৃত ধাৰ্যতে। বাণীৰ যোগেদিহে মানুহক সুন্দৰ কৰিব পাৰি, তাকো যা সংস্কৃত ধাৰ্যতে, যি প্ৰকৃতাৰ্থত সংস্কৃত ভাষণ দিব পাৰে, বচন ক'ব পাৰে, তেওঁলোকৰ শ্ৰীবৃদ্ধি হয়। আৰু তেওঁলোক সংসাৰত আটাইতকৈ
সুন্দৰ পুৰুষৰূপে পৰিচিত হয়। সেই সংস্কৃতভাৱে পৰিমাৰ্জিতভাৱে ভাষণ কোৱাৰ, কথা কোৱাৰ, বাণী প্ৰকাশ কৰাৰ কিমান গুৰুত্ব এই কথা আপোনালোক সকলোৱে জানেই আৰু আজি নিশ্চয় সকলোৰে উপলব্ধি কৰিছে। কিন্তু এই সংস্কৃত ভাষণ, সংস্কৃত বচন, সংস্কৃত বাণী দিব পৰা মূল ভাষাটোৱে হৈছে সংস্কৃত ভাষা। সংস্কৃত ভাষাত যিমান মধুৰৰ পৰা মধুৰতম প্ৰবচন থাকিব পাৰে, যিমান নৈতিকতাৰ প্ৰবচন থাকিব পাৰে, যিমান আধ্যাত্মিকতাৰ প্ৰবচন থাকিব পাৰে, যিমান বিনয়ী জীৱনৰ সুন্দৰ সোৱাদ থাকিব পাৰে, কোনো ভাষাত নাই। সেয়ে আটাইতকৈ যদি পৃথিৱীৰ শ্ৰেষ্ঠ ভাষা আছে সংস্কৃত ভাষা, আৰু যাৰ কাৰণে দেৱতাসকলে সেই ভাষাটো নিজৰ বুলি গণ্য কৰিলে, যাক দেৱ ভাষা বুলি কোৱা হয়। আৰু এই সংস্কৃত ভাষাৰ প্ৰতি যেতিয়া মানুহ আনুগত্যশীল হ'ব, তেতিয়া মানুহে আপোনা আপুনি নৈতিক বিচাৰ লাভ কৰিবই, মূল্যবোধৰ শিক্ষা লাভ কৰিবই, আধ্যাত্মিক শিক্ষা লাভ কৰিবই, সাংস্কৃতিক জীৱনৰ শিক্ষা লাভ কৰিবই, আৰু সকলোকে ভাল পোৱা সামাজিক শিক্ষাও লাভ কৰিব। সেই বৰ্তমান সময়ত আমি অনুভৱ কৰোঁ, আমি বিশ্বায়নৰ যুগৰ মাজত ডাঙৰ দীঘল হৈছোঁ যদিও সকলোকে আন্তৰিকতাৰে ভাল পোৱা প্ৰৱণতা আমাৰ যেন আজি নোহোৱা হৈ গৈছে। যদি থাকিলেহেঁতেন ইজনৰ মাজত সিজনৰ কটাকটি মৰামৰি বা দেশ ভাৱ নাথাকিলেহেঁতেন। আৰু সেয়ে আমি অনুভৱ কৰোঁ, সংস্কৃত ভাষাৰ যিমান চৰ্চা হ'ব, সংস্কৃত ভাষাৰ যিমান অনুশীলন হ'ব, আৰু সংস্কৃত ভাষাৰ ভিতৰলৈ যিমান মানুহ সোমাই যায়, সিমানেই আমাৰ সমাজখন পৰিতৃপ্ত হ'ব, অসূয়া অপ্ৰীতি নাইকিয়া হ'ব, কোনেও দোষ নাপাব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে 100ৰ ভিতৰত 100 নম্বৰ পাইছে সংস্কৃতত, অত্যন্ত গৌৰৱপূৰ্ণ বিষয়। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে 100ৰ ভিতৰত 100 পোৱাৰ পিছত তেখেতসকলে কিন্তু তাতেই লাগি থকা নাই। আৰু সংস্কৃত শাস্ত্ৰীয় উপাধি লাভ কৰাৰ পিছতো, সংস্কৃতৰ বহুত বুৎপত্তিগত অৰ্হতা পোৱাৰ পিছতো তাৰ প্ৰতিফলন যিদৰে ঘটিব লাগে সমাজত ঘটা নাই। নহ'লে আমি এই দৈন্যতা পৰিৱেশ দেখা নেপালোহেঁতেন। সেয়ে আমি আজি এই মুহূৰ্তত এই কথা আমাৰ অনুভৱৰে ক'বলৈ বিচাৰিছোঁ। কেৱল 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে নহয়, প্ৰত্যেক অভিভাৱকে এই কথাত যদি গুৰুত্ব দিয়ে যে সংস্কৃত আমাক কিয় লাগে, সংস্কৃতে কেনেকৈ মানুহ কৰে, সংস্কৃতে কেনেকৈ সুন্দৰ বাতাবৰণ সৃষ্টি কৰে, সংস্কৃতে কেনেকৈ শৃংখলিত সমাজ তৈয়াৰ কৰে, নিশ্চয় সমাজত তাৰ সুন্দৰ প্ৰতিফলন ঘটিব। আমি আশা কৰিম গতানুগতিক ছাত্ৰ ছাত্ৰীসকলে স্বৰ্ণপদক পোৱা আজিৰ অনুষ্ঠানটো নহয়, কাৰণ আজিৰ সময়ত আমি এই কথাখিনি আকৌ এবাৰ দকৈ ভাবিব লগা হৈছে। সেয়ে আজি যি 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণপদক, গোবিন্দ স্বৰ্ণপদক পাইছে, তেওঁলোককে কেন্দ্ৰ কৰি আমাৰ গোটেই অসমৰ সমাজ জীৱনত এই বাৰ্তা প্ৰতিফলন ঘটাবৰ কাৰণে, অৰ্থাৎ সংস্কৃতৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে আমি সকলোকে সানুনয় অনুৰোধ জনাইছোঁ। সমাজৰ অশুভ বাতাবৰণ অতি সোনকালে নাইকিয়া হ'ব। সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমি আমাৰ স্নেহাশীষ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই সুদৃঢ় প্ৰচেষ্টাৰ শলাগ লৈছোঁ, পিতৃ মাতৃৰ প্ৰয়াসৰ শলাগ লৈছোঁ, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়াসৰ শলাগ লৈছোঁ। তেওঁলোক আমাৰ সমাজ জীৱনত এই সংস্কৃতক কেন্দ্ৰ কৰি উজ্জ্বল স্তম্ভৰূপে জিলিকি থাকক, আমি তাকেই কামনা কৰি গোবিন্দৰ চৰণত তেওঁলোকৰ সৰ্বপ্ৰকাৰ ভৱিষ্যত উন্নতিৰ অৰ্থে প্ৰাৰ্থনা জনাই সদৌতি নামপ্ৰেমী ৰাইজলৈ পুনৰবাৰ
আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি ইমানতে সামৰি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। নমস্কাৰ।